নমস্কাৰ বন্ধুসকল, সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো এতিয়া আমি যাওঁ দুৰ্গা পূজা চাবলৈ আৰু আপোনালোকে আমাৰ লগত ভিডিঅ'টো চাই থাকক। তো আমি ওলাই ৰেডি হৈ আছোঁ। কুকুলে এনেকুৱা ড্ৰেছ কৰিছে আৰু মই এনেকুৱা চোলা মানে। এইফালে বাইহঁতি আহিছে, এইফালে কাকলি বাই, এইফালে ভিনি, চুংকুলু চুংকুলু হাই কৈ দিয়া। হাই, আমি পূজা চাওঁগে এতিয়া। ইয়াৰ চুলি কাটনটো চাওক। তো আমি নৱমী দিনা পূজা চাবলৈ আহিছোঁ। পূজাত সকলোখিনি আপোনালোক দৃশ্য দেখাই যাম। আপোনালোকে খালি ভিডিঅ'টো লাষ্টলৈ চাই থাকিব, অকণমানো স্কিপ নকৰাকৈ। আৰু আপোনালোকে মোৰ চেনেলটো যদি নতুন হৈ আছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বাকী ভিডিঅ'টো আপোনালোকে চাই থাকক। আৰু এটা কথা আপোনালোকক ক'বলৈ পাহৰিলোঁ, আমি মানে ক'ত পূজা চাবলৈ যাম। আমি ওচৰতে পূজা চাবলৈ গৈছোঁ। ঠাইডোখৰ নাম হৈছে পানীতোলা। তো এইটো আপোনালোকে যি বিল্ডিংটো দেখিছে, এইটো এটা জিম চেণ্টাৰ হয়, নতুনকৈ খুলিছে। আৰু আপোনালোকক কেতিয়াবা টাইম পালে মই ভিডিঅ' এটা বনাই সৰুকৈ এটা বনাই দেখাই দিম। আৰু আপোনালোকে ধানবোৰ চাওক, একেবাৰে পানী নাই। অকলে ইয়াত বুলি নহয়, আৰু চবতে হৈছে প্ৰায়। তো আগত ভিনিহেঁতি গৈ আছে, দেখাই দিছোঁ জুম কৰি ভালকৈ। আমি আপোনালোকক 2 মিনিটৰ ভিতৰত পানীতোলা পূজা পোৱাই দিলোঁহি। তো ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে। আমি এতিয়া আহি পাই গ'লোহি। এইফালে আমি আহি আছোঁ, মানে এটা গলি আছে ইয়াত। প্ৰথম পূজাখনত আমি সোমাইছোঁ। আৰু তো আমি প্ৰথম পূজাখনত দেৱীৰ দৰ্শন কৰিলোঁ। আৰু আমি এতিয়া এখন পূজা চালোঁ, আৰু বেলেগ পূজাও আছে, আমি মানে চাওঁগৈ এতিয়া। তো আমি এতিয়া 2 নম্বৰ পূজাখনলৈ যাওঁ আৰু ৰাস্তাটো পাৰ হৈ ল'ব লাগিব। ইয়াত দেখিছে মানুহ কিমান ভিৰ। আৰু আমি এতিয়া যাওঁ 3 নম্বৰ পূজাখন চাবলৈ। যিসকল স্থানীয় মানুহে মোৰ ভিডিঅ' চাই জানে, আৰু পানীতোলাই বজাৰখন আছে যিহেতু, তাতো এখন পূজা পাতে, আৰু আমি তালৈ যাওঁ। কিমান ভিৰ চাওক, বাকী পূজাবোৰতকৈ মানে ইয়াতে বেছি, চবতকৈ বেছি মানুহ হয়, আগতেও হয়। তো আপোনালোকে এইফালে দেখিব পাৰিছে মূৰ্তি সজাই থৈছে ধুনীয়াকৈ, আৰু মানুহ কিমান ভিৰ চাওক না সঁচাকৈ।
আমাৰ ভাগিনীজনীলৈ চাওক ইমান ধুনীয়া চশমাখন কিনি দিছে সৰু মৰু ভালে লাগিছে আৰু এফালে চিঙৰা জেলেপি গজা মিঠাই এইবোৰ বহুত কিবা কিবি বিক্ৰী কৰিছে আৰু আমি এতিয়া চাওমিন খোৱা ব্ৰেক লৈ লওঁ লগতে ক'লোহি আমি এতিয়া গধূলি প্ৰায় 6টা বাজিছে আমি 4টা বজাত গৈছিলোঁ আৰু 6টা বজাত আমি পালোহি তাত মানে 2 ঘণ্টামান পূজা চালোঁ 3খন পূজা চালোঁ আমি আৰু গোটেই 3খন পূজা আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই বা চেনেলটো যদি নতুন হৈছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এতিয়া মানে